বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। হয়, আপোনালোকৰ ওচৰত মই ইমাম শ্বৰীফ আমাৰ ইছলামী ভাইসকলে যেনেকুৱা মাৰে, মই ইনশাআল্লাহ আপোনালোকক বেহতৰীন সহজ নিয়মত ইমাম শ্বৰীফ মাৰা মই নিয়ম আপোনালোকক শিকাই দি আছোঁ। ইনশাআল্লাহ আপোনালোকে আমল কৰিব আৰু ইমাম শ্বৰীফৰ নিয়ত কৰিব, আৰু প্ৰত্যেক ইছলামী ভাইয়ে ইমাম শ্বৰীফৰ নিয়ত কৰিব। আৰু যদি কাৰোবাক যদি ইমাম শ্বৰীফ লাগে, ইনশাআল্লাহ মোক কণ্টেক্ট কৰিব, মই ইমাম শ্বৰীফ দিব পাৰিম। আৰু পোনপ্ৰথমে আপোনালোকক মই ইমাম শ্বৰীফটো মোৰ মূৰত মই লগোৱাই মই দেখাই আছোঁ ইমাম শ্বৰীফ কেনেকুৱা মাৰিব লাগে। মই ইমাম শ্বৰীফ মই আপোনালোকৰ ওচৰত মাৰিলোঁ, আপোনালোকে দেখা পালে। ইনশাআল্লাহ যদি ইমাম শ্বৰীফ আপোনালোকৰ ভাল লাগে তো মোৰ কণ্টেক্ট নাম্বাৰ 6000755149। আৰু একবাৰ মই আপোনালোকক কৈ দিছোঁ 6000755149। এইটো মোৰ কণ্টেক্ট নাম্বাৰ। এইটো নাম্বাৰত আপোনালোকে মোক হোৱাটছআপো কৰিব পাৰিব আৰু মোক কলো কৰিব পাৰিব। ইনশাআল্লাহ আপোনালোকক মই বেহতৰীন একদম কম দামত আপোনালোকক মই ইমাম শ্বৰীফ দিব পাৰিম। আপোনালোকে কোনোবাই যদি ইমাম শ্বৰীফ যদি বিচাৰে, ইমাম শ্বৰীফ যদি কোনোবাই মাৰিব বিচাৰে, ইনশাআল্লাহ মই যিটো মাৰ্কেটত যিটো ইমাম শ্বৰীফ আপোনালোকৰ 400ৰ পৰা 500 টকা হ'ব, সেইটো ইমাম শ্বৰীফ ইনশাআল্লাহ মই 250ৰ পৰা মই 300 টকাত ইনশাআল্লাহ মই আপোনালোকক দিব পাৰিম। গতিকে ইনশাআল্লাহ আপোনালোকে নিয়ত কৰিব, মই নিয়ত কৰিছোঁ ইমাম শ্বৰীফ লগোৱাৰ। আল্লাহ নবীৰ বহুত চান্দাৰ সুন্নত হয়। ইনশাআল্লাহ যোনে বিচাৰে ইনশাআল্লাহ মোক কণ্টেক্ট কৰিব, মই ইমাম শ্বৰীফ ইনশাআল্লাহ একদম কম দামত মই আপোনালোকক দিব চেষ্টা কৰিম। জাযাকাল্লাহু খাইৰ। আসসালামু আলাইকুম ওৰহমাতুল্লাহি।